আপুনি জানেনে ডায়াবেটিস হোৱাৰ আগত আমাৰ শৰীৰে কিছুমান সংকেত দিয়ে কিন্তু সেই সংকেতবোৰ সাধাৰণতে আমি কি হয় ইগনোৰ কৰি দিওঁ আৰু আটাইতকৈ ডাঙৰ ভুলটো কি জানেনে ডায়াবেটিস হলে আমি মিঠাই বন্ধ কৰি দিলে ডায়াবেটিস ঠিক হৈ যাব এনেকুৱা আমাৰ ধাৰণা থাকে এটো হৈছে এটা ডাঙৰ ভুল ধাৰণা হয় আৰু আজিৰ এইটো ভিডিঅ'ত আমি জানিম ডায়াবেটিস কিয় হয় আৰু ডায়াবেটিসক আমি ঘৰতে কেনেকৈ কন্ট্ৰোল কৰিব পাৰো নিজৰ খাদ্যাভ্যাস তথা কিছুমান জীৱনশৈলীক কন্ট্ৰোল কৰি ডায়াবেটিস আসলতে কিয় হয় প্ৰথমে এটো আমি সহজভাৱে বুজি লওঁ আমি খাদ্য খালে খাদ্যৰ পৰা তাৰ পৰা গ্লুকোজ বা সুগাৰ তৈয়াৰী হয় আৰু এই গ্লুকোজ আমাৰ শৰীৰত কোষৰ ভিতৰত যাবৰ কাৰণে কাৰণ শৰীৰৰ কোষৰ ভিতৰত গ্লুকোজ গলেহে আমি এনাৰ্জি পাম এই শৰীৰত কোষৰ ভিতৰত যাবৰ কাৰণে কি হয় আমাৰ ইনসুলিনৰ দৰকাৰ হয় আৰু এই ইনসুলিন যেতিয়া আমাৰ শৰীৰে পৰ্যাপ্ত পৰিমাণে ইনসুলিন বনাব নোৱাৰে তেতিয়াহলে কি হয় এই গ্লুকোজ আমাৰ শৰীৰৰ কোষৰ ভিতৰত যাব নোৱাৰে সেই গ্লুকোজ কি হয় আমাৰ ব্লাডতে থাকি যায় আৰু যেতিয়া ব্লাডত থাকি যায় তেতিয়া আমাৰ কি হয় যে হাই ব্লাড সুগাৰ হৈ যায় যাক আমি ডায়াবেটিস বুলি কওঁ আৰু কি হৈছে টাইপ 2 ডায়াবেটিসৰ ক্ষেত্ৰত কি হয় যে বহুত বেছি যদি ওভাৰৱেট থাকে আপোনাৰ ফ্যামিলি যদি আপোনাৰ দেউতাকৰ ডায়াবেটিস আছে বা আপোনাৰ যদি ফিজিক্যাল এক্টিভিটি বহুত বেছি কম হয় আপোনাৰ বহুত বেছি সুগাৰী ড্ৰিংকবোৰ খায় খোৱাৰ পিছতো এক্টিভিটি কম কৰে তো তেনেকা যদি হয় তাৰ ফলত বা এলকহল যদি হয় তাৰ ফলত কি হয় যে টাইপ 2 ডায়াবেটিস হোৱা দেখা যায় কেৱল মিঠাই খালে ডায়াবেটিস হয় নেকি এটো এটা ডাঙৰ মিথ এটা ডাঙৰ ভুল হৈছে কেৱল মিঠাই খালে যে আপোনাৰ ডায়াবেটিস হৈ যাব এটো কিন্তু একেবাৰে ভুল কথা এতিয়া আমি জানিম যে ঘৰুৱা উপায়বোৰ কি তাৰ পিছত জানিম আমি ন্যাচাৰাল ৰেমেডিজ এতিয়া ঘৰুৱা উপায় তাৰ পিছত জানিম কি ন্যাচাৰাল ৰেমেডিজ ঘৰুৱা উপায়বোৰ কি প্ৰথমটো হৈছে যে আপুনি যেতিয়া ভাত খাব খাদ্য খাব কাৰণ বেসিক্যালি আমাৰ অসমত ভাত খোৱা বেছি দেখা যায় ভাত যেতিয়া খাব চাৰিটা ভাগত ভাগ কৰিব এটা ফেটি লিভাৰ ক্ষেত্ৰত যোনটো মই কৈছিলো এক ভাগত ভাত লব এক ভাগত সালাড এক ভাগত আপোনাৰ শাক পাচলি ললে আৰু এক ভাগত কি প্ৰটিন বেসিক্যালি প্ৰটিন মানে মাছ তেনেকুৱা ধৰণৰ বস্তু আপুনি লব তো ভাত খোৱাত আপুনি কন্ট্ৰোল কৰিব লাগিব প্ৰটিন ইনটেকটো বঢ়াই দিব কাৰ্বোহাইড্ৰেট কম কৰিব লাগিব দ্বিতীয়টো হৈছে যে আপুনি পৰ্যাপ্ত টোপনি মাৰিব লাগিব পৰ্যাপ্ত পানী খাব লাগিব এক্সাৰসাইজ কৰিব লাগিব এনেকুৱা নহয় যে শুই বহি থাকা হয় ভাত কমকৈ খালে কিন্তু আপুনি কোন ধৰণৰ ফিজিক্যাল এক্টিভিটিজ নকৰে আপুনি শুই বহি থাকে তেতিয়াহলে কিন্তু আপোনাৰ দেখা যাব যে আপোনাৰ ওয়েট নকমে আৰু আপোনাৰ ইনসুলিন ৰেজিস্ট্যান্ট হোৱা দেখা যাব পাৰে তাৰ ফলতো কিন্তু আপোনাৰ কাৰণ ইনসুলিন ৰেজিস্ট্যান্ট হলে ডায়াবেটিস আপোনাৰ ভাল নহয় যদি ডায়াবেটিস আছে আৰু এটা কাম আপোনালোকে কৰিব লাগিব হেতু হৈছে যদি বহুত বেছি স্ট্ৰেছ মূৰত বহুত বেছি চিন্তা থাকে স্ট্ৰেছ আপুনি কমাব লাগিব স্ট্ৰেছ যদি আপুনি মেনেজমেন্ট নকৰে চিন্তা মেনেজমেন্ট নকৰে তেতিয়াহলে আপোনাৰ ডায়াবেটিসক আপুনি কন্ট্ৰোল হয়তোবা কৰিব নোৱাৰিব এতিয়া আমি জানিম যে ন্যাচাৰাল ৰেমেডিজ খালে ডায়াবেটিসক আপুনি কন্ট্ৰোল কৰিব পাৰে কিন্তু এটা কথা মনত ৰাখিব এই ন্যাচাৰাল ৰেমেডিজ যদি আপুনি আপোনাৰ মেডিসিন চলি আছে সেই মেডিসিন বন্ধ কৰি যদি ন্যাচাৰাল ৰেমেডিজবোৰ এপ্লাই কৰে মানে কিছুমান ড্ৰিংকস খাব কম এতিয়া তো সেইবিলাক যদি এপ্লাই কৰে তেতিয়াহলে কিন্তু আপোনাৰ ডায়াবেটিস ভাল নহয় এইটো এজ এ সাপোর্টিভ মেডিসিন হিচাপে কাম কৰিব আপুনি যেটো মেডিসিন লৈ আছে হেতু মেডিসিন লৈ থাকিব কিন্তু লগতে এই ন্যাচাৰাল ড্ৰিংকসবোৰ আপুনি এই ন্যাচাৰাল বস্তুবোৰ আপুনি খাব আপোনাৰ সাপোর্টিভ হিচাপে কাম কৰিব যাতে সেই মেডিকেশন ভালকে কাম কৰে বা মেডিকেশনৰ বোজা লাহে লাহে কমে প্ৰথমটো হৈছে মেথি বহুত বেছি কাৰ্যকৰী হয় আপোনাৰ ডায়াবেটিসক নিয়ন্ত্ৰণ কৰাৰ কাৰণে মেথি এটা কাম কৰিব ৰাতি তিয়াই থব ৰাতিপুৱা সেই পানী আৰু মেথি গুটি একেলগত খাব চেষ্টা কৰিব দ্বিতীয়টো ন্যাচাৰাল ৰেমেডিজ হৈছে আপোনাৰ তিতা কেৰেলা বহুত বেছি উপকাৰী হয় ডায়াবেটিক পেশেন্টৰ কাৰণে সুগাৰ কন্ট্ৰোল কৰাত বহুত বেছি এটা হেল্প কৰে কেনেকৈ খাব তিতা কেৰেলাৰ জুস উলিয়াই লব যদি পাৰে 1 কাপ বা আধা কাপ জুস ডেইলি এবাৰকে খাব চেষ্টা কৰিব বহুত বেছি হেল্পফুল হয় আৰু এটা খাব পাৰে নিমপাত কিন্তু কি হয় যে বহুতেই ইম্পৰ্টেন্ট হয় ডায়াবেটিকৰ কাৰণে কাৰণ নিমপাত নট অনলি ডায়াবেটিক পেশেন্টৰ কাৰণে নিমপাত বহুত কামত ব্যৱহাৰ কৰা হয় মেডিচিনেল প্লান্ট হয় বহুত কাৰ্যকৰী হয় হিউম্যান বডিৰ কাৰণে তো নিমপাত কেনে খাব নিমপাত থেতেলিয়াই পেষ্ট বনাব পেষ্টটো আপুনি সেকি কিনে তাৰ পৰা ৰস উলিয়াব এই ৰস কমসে কম আধা কাপ ৰস মান ডেইলি খাব চেষ্টা কৰিব এইখিনি হৈছিলে আপোনাৰ ন্যাচাৰাল ৰেমেডিজ আপুনি আৰু এইটো যে এই ন্যাচাৰাল ৰেমেডিবোৰ খালেই যে আপোনাৰ ডায়াবেটিস একদম ভাল হৈ যাব হেতু নহয় কন্ট্ৰোল কৰাত সহায় কৰিব যিনকিটা মেডিকেশন চলি আছে হেকিটা মেডিকেশন বন্ধ কৰি এইকিটা স্টাৰ্ট নকৰিব হেকিটা মেডিকেশন লগতে চলাই থাকিব এইকিটাও লগতে চলাই থাকিব লাহে লাহে চাব আপোনাৰ মেডিচিনৰ বোজাটো
কমি গৈছে নৰ্মেলি কেতিয়া আপোনাৰ টেষ্ট কৰাব যদি আপোনাৰ বাৰে বাৰে পিয়াহ লাগি আছে ঘন ঘন প্ৰস্ৰাৱ লাগি আছে যদি তেনেকুৱা লাগে আৰু বডি বহুত বেছি উইক অনুভৱ হয় তেতিয়াহ'লে আপুনি এবাৰ ব্লাড সুগাৰ আৰবিএছটো টেষ্ট কৰিব পাৰে নহ'লে HbA1c টো টেষ্ট কৰি চাব পাৰে ইগনোৰ নকৰিব টেষ্ট কৰাত কোনো ধৰণৰ অসুবিধা নাই সামান্য এটা ধন খৰচ হয় কিন্তু আপোনাৰ কাৰণে বহুত বেছি বেনিফিচিয়াল হয় যদি কাৰোবাৰ ডায়াবেটিছ আছে তেতিয়াহ'লে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব তেখেতসকলৰ কাৰণে বহুত বেছি বেনিফিচিয়াল হ'ব পাৰে আৰু যদি আপোনাৰ ফ্ৰেণ্ড লিষ্টত এনেকুৱা মানুহ আছে অবেজ বহুত বেছি শকত তেনেকুৱা মানুহকো শ্বেয়াৰ কৰিব পাৰে বহুত বেছি বেনিফিচিয়াল হ'ব আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ লাগে তেতিয়াহ'লে কমেণ্টত জনাব তো যেহেতু আপুনি ভিডিঅ'টো লাষ্টলৈকে চালে তেতিয়াহ'লে লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ ধন্যবাদ